নমস্কাৰ বন্ধু বান্ধৱীসকল পেডাগজি সেকশনৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল যদি আপোনালোকে পেডাগজি সেকশনৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই তেন্তে আপোনালোকে চেনেললৈ গৈ প্লেলিষ্ট চেক কৰি ল'ব পাৰে আজিৰ প্ৰথম প্ৰশ্ন দ্য মিনিং অফ দ্য ৱৰ্ড হাইজিন ইজ হাইজিন শব্দৰ অৰ্থ হ'ল অপচন কেটা দিয়া আছে অপচন এ দিয়া আছে হেলথ স্বাস্থ্য অপচন বি মাইন্ড মন অপচন সি বডি দেহ অপচন ডি নন অফ দি এবভ ওপৰৰ এটাও নহয় ইয়াৰে ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ হেলথ হাইজিন শব্দৰ অৰ্থ হ'ল হেলথ দ্যাট মিন্স স্বাস্থ্য নেক্সট প্ৰশ্ন which of the following is not a audio visual instrument জানিবলগীয়া প্ৰশ্ন তলৰ কোনটো শ্ৰৱণ দৰ্শন সঁজুলি নহয় অপচন এ মেপ মানচিত্ৰ অপচন বি টেলিভিজন অৰ্থাৎ দূৰদৰ্শন অপচন সি ৰেডিঅ' বা অনাতাৰ অপচন ডি ফুল স্কেপ পেপাৰ বা ফুল স্কেপ কাগজ ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি ফুল স্কেপ পেপাৰ মেপ এটা অডিও ভিজুৱেল ইনষ্ট্ৰুমেণ্ট হয় বি টেলিভিজন এইটো এটা অডিও ভিজুৱেল ইনষ্ট্ৰুমেণ্ট হয় আৰু সি ৰেডিঅ' বা অনাতাৰ এইটো এটা অডিও ভিজুৱেল ইনষ্ট্ৰুমেণ্ট হয় কিন্তু আপোনালোকে মন কৰিব ফুল স্কেপ পেপাৰ এই অডিও ভিজুৱেল ইনষ্ট্ৰুমেণ্ট হ'ব নোৱাৰে নেক্সট প্ৰশ্ন which of the following is not included in knowledge based lesson তলৰ কোনটো পাঠ জ্ঞানমূলক পাঠৰ অন্তৰ্ভুক্ত নহয় অপচন এ দিছে হিষ্ট্ৰী বুৰঞ্জী অপচন বি জিওগ্ৰাফি বা ভূগোল অপচন সি লিটাৰেচাৰ অৰ্থাৎ সাহিত্য অপচন ডি সিভিক্স অৰ্থাৎ পৌৰবিজ্ঞান ইয়াৰে ভিতৰৰ কোনটো জ্ঞানমূলক পাঠৰ অন্তৰ্ভুক্ত নহব আপোনালোকে মন কৰিব ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন সি লিটাৰেচাৰ অৰ্থাৎ সাহিত্য নেক্সট প্ৰশ্ন Mental health like physical health is a matter of degree. Who made this statement? দৈহিক স্বাস্থ্যৰ দৰে মানসিক স্বাস্থ্যৰ ধাৰণাটো মাত্ৰ সূচক উক্তিটো কোনে কৰিছিল অপচন এ বাৰ্নাৰ্ড অপচন বি ষ্ট্ৰাউটে অপচন সি জন ডিউ অপচন ডি প্লেটো ইয়াৰে ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ বাৰ্নাৰ্ড দৈহিক স্বাস্থ্যৰ দৰে মানসিক স্বাস্থ্যৰ ধাৰণাটো মাত্ৰ সূচক এই উক্তিটো কৈছিল বাৰ্নাৰ্ডে নেক্সট প্ৰশ্ন which of the following is not a characteristics of good lesson planning তলৰ কোনটো ভাল পাঠ পৰিকল্পনাৰ বৈশিষ্ট্য নহয় অপচন এ দিছে the teacher prepare the lesson plan by himself শিক্ষকে নিজস্ব চিন্তা ধাৰাতে নিজৰ পাঠ পৰিকল্পনা কৰা অপচন বি দিছে note down the general purpose and special purpose of the definite lesson পাঠদান কৰিব লগা নিৰ্দিষ্ট পাঠটোৰ সাধাৰণ উদ্দেশ্য আৰু বিশেষ উদ্দেশ্যসমূহ লিপিবদ্ধ কৰা অপচন সি দিছে প্ৰিপেয়াৰিং লেসন প্লান উইথাউট কৰেস্পন্ডিং টু দ্য আৰ্লিয়াৰ টপিক পূৰ্বৰ পাঠৰ লগত সংগতি নৰখাকৈ পৰিকল্পনা প্ৰস্তুত কৰা অপচন ডি both teacher and student having flexible concept শিক্ষক শিক্ষাৰ্থী উভয়ৰে বাবে নমনীয় ধাৰণা হয় ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন সি আমি গম পাইছো হক প্ৰিপেয়াৰিং লেসন প্লান উইথাউট কৰেস্পন্ডিং টু দ্য আৰ্লিয়াৰ টপিক পূৰ্বৰ পাঠৰ লগত সংগতি নৰখাকৈ পৰিকল্পনা প্ৰস্তুত কৰা লেসন প্লান যদি আমি প্ৰস্তুত কৰিব হও তেন্তে পূৰ্বৰ পাঠৰ লগত সংগতি ৰাখিবই লাগিব হয়নে কিন্তু ইয়াত অপচন সিত কৈছে সংগতি নৰখাকৈ পৰিকল্পনা প্ৰস্তুত কৰা বুলি কৈছে গতিকে ইয়াৰ পাঠ পৰিকল্পনাৰ কোনটো বৈশিষ্ট্য নহব ইয়াৰে শুদ্ধ উত্তৰ অপচন হ'ব সি নেক্সট প্ৰশ্ন ট্ৰায়াল এণ্ড ইৰৰ মেথড অফ লাৰ্নিং ৱাজ ডেভেলপ বাই প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ বিকাশ কৰিছিল এইটো অতি গুৰুত্বপূৰ্ণ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন অপচন এ থাৰ্নডাইক অপচন বি পেভলভ অপচন সি কোহলাৰ অপচন ডি ৱাৰ্থিমাৰ ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন এ থাৰ্নডাইক ট্ৰায়াল এণ্ড ইৰৰ এই শিক্ষণ পদ্ধতিটো কোনে আৱিষ্কাৰ কৰিছিল বা বিকাশ কৰিছিল থাৰ্নডাইকে নেক্সট প্ৰশ্ন which of the following is not a transferable process of education তলৰ কোনটো শিক্ষণৰ স্থানান্তৰণ প্ৰক্ৰিয়া নহয় অপচন এ পজিটিভ ট্ৰান্সফাৰ অপচন বি বিয়োগাত্মক স্থানান্তৰ বা নেগেটিভ ট্ৰান্সফাৰ অপচন সি জিৰো ট্ৰান্সফাৰ বা শূন্য স্থানান্তৰ অপচন ডি মাল্টিপল ট্ৰান্সফাৰ বা পূৰণাত্মক স্থানান্তৰ ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি মাল্টিপল ট্ৰান্সফাৰ তলৰ
কোনটো শিক্ষণৰ স্থানান্তৰণ প্ৰক্ৰিয়া নহয় গতিকে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি মাল্টিপল ট্ৰান্সফাৰ পূৰণাত্মক স্থানান্তৰ নেক্সট প্ৰশ্ন ডেল্টন প্লানিং অফ টিচিং টেকনিক ইজ ডিসকভাৰ্ড বাই ডেল্টন পৰিকল্পনা নামৰ শিক্ষণ কৌশল উদ্ভাৱন কৰে অপচন এ জন ডিউ অপচন বি মিছ হেলেন পাৰ্কহাষ্ট অপচন সি মহাত্মা গান্ধী অপচন ডি উইলিয়াম কিলপেট্ৰিক ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি মিছ হেলেন পাৰ্কহাষ্ট মনত ৰাখিব ডেল্টন প্লানিং কোনে উদ্ভাৱন কৰিছিল মিছ হেলেন পাৰ্কহাষ্ট নেক্সট প্ৰশ্ন মিনিং অফ পেডাগজি ইজ পেডাগজি শব্দৰ অৰ্থ হ'ল অপচন এ লাৰ্নিং প্ৰচেছ শিকা প্ৰক্ৰিয়া অপচন বি টিচিং প্ৰচেছ অধ্যাপনা বিদ্যা অপচন সি মেডিকেল সায়েন্স চিকিৎসা বিদ্যা অপচন ডি এষ্ট্ৰলজি জ্যোতিষ বিদ্যা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি টিচিং প্ৰচেছ অধ্যাপনা বিদ্যা নেক্সট প্ৰশ্ন হুইচ অফ দ্য ফলোইং ইজ নট এ কেৰেক্টাৰ অফ এ গুড প্ৰজেক্ট তলৰ কোনটো ভাল প্ৰকল্পৰ বৈশিষ্ট্য নহয় অপচন এ ষ্টুডেণ্ট চেণ্ট্ৰিক শিক্ষাৰ্থী কেন্দ্ৰিক অপচন বি কষ্টলি প্ৰজেক্ট যথেষ্ট ব্যয়বহুল অপচন সি হেভিং মাল্টি পাৰ্পজ এডভান্টেজ অফ ডেভেলপমেণ্ট সৰ্বতোমুখী বিকাশৰ সুবিধা প্ৰদান অপচন ডি টাইম বাউণ্ড সময় সাপেক্ষ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি কষ্টলি প্ৰজেক্ট যথেষ্ট ব্যয়বহুল নেক্সট প্ৰশ্ন হুইচ অফ দ্য ফলোইং ইজ নট এ কেৰেক্টাৰিষ্টিক্স অফ হিউৰিষ্টিক মেথড মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তলৰ কোনটো হিউৰিষ্টিক পদ্ধতিৰ বৈশিষ্ট্য নহয় অপচন এ দিছে ওৱান থিয়ৰী মেথড একতাত্ত্বিক পদ্ধতি অপচন বি দিছে বেস্ট অন ৰেচনেল থিংকিং যুক্তিযুক্ত চিন্তাৰ ওপৰত প্ৰতিষ্ঠিত অপচন সি বেস্ট অন পাৰ্পজফুল এক্সপিৰিয়েঞ্চ উদ্দেশ্য ধৰ্মী অভিজ্ঞতা নীতিৰ ওপৰত প্ৰতিষ্ঠিত অপচন ডি বেস্ট অন সেল্ফ থিংকিং এণ্ড সেল্ফ ষ্টাডি আত্মচিন্তন আৰু আত্ম অধ্যয়ন নীতিৰ ওপৰত প্ৰতিষ্ঠিত ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন এ ওৱান থিয়ৰী মেথড ওৱান থিয়ৰী মেথড হিউৰিষ্টিক পদ্ধতিৰ বৈশিষ্ট্য নহয় মনত ৰাখিব নেক্সট প্ৰশ্ন হুইচ ওৱান ইজ দ্য ট্ৰেইট অফ এফেক্টিভ টিচাৰ এমং দ্য ফলোইং তলৰ কোনবোৰৰ কোনটো এজন কাৰ্যকৰী শিক্ষকৰ লক্ষণ অপচন এ দিছে আৰ্নেষ্টনেছ একাগ্ৰতা অপচন বি এলাৰ্টনেছ সজাগতা অপচন সি ষ্ট্ৰিকনেছ কঠোৰতা অপচন ডি নন অফ দি এবভ ওপৰৰ এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন এ আৰ্নেষ্টনেছ এজন কাৰ্যকৰী শিক্ষকৰ লক্ষণ হ'ল একাগ্ৰতা নেক্সট প্ৰশ্ন হুইচ অফ দ্য ফলোইং ইজ নট এ কেৰেক্টাৰিষ্টিক্স অফ বেচিক এডুকেশ্যন তলৰ কোনটো বুনিয়াদী শিক্ষাৰ বৈশিষ্ট্য নহয় অপচন এ দিছে আৰ্ট চেণ্ট্ৰিক এডুকেশ্যন শিল্পকেন্দ্ৰিক শিক্ষা অপচন বি দিছে গিভিং ইম্পৰ্টেঞ্চ অনলি অন ৰিলিজিয়াছ এডুকেশ্যন ইন ষ্টিড অফ ফিজিকেল লেবাৰ শাৰীৰিক শ্ৰমৰ পৰিৱৰ্তে কেৱল ধৰ্মীয় শিক্ষাত গুৰুত্ব অপচন সি ইকনমিকেলি সেল্ফ ডিপেণ্ডিং আৰ্থিক স্বাৱলম্বন অপচন ডি চাইল্ড চেণ্ট্ৰিক এডুকেশ্যন শিশুকেন্দ্ৰিক শিক্ষা ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি গিভিং ইম্পৰ্টেঞ্চ অনলি অন ৰিলিজিয়াছ এডুকেশ্যন ইনষ্টেড অফ ফিজিকেল লেবাৰ শাৰীৰিক শ্ৰমৰ পৰিৱৰ্তে কেৱল ধৰ্মীয় শিক্ষাত গুৰুত্ব অপচন বি বুনিয়াদী শিক্ষাৰ বৈশিষ্ট্য নহয় নেক্সট প্ৰশ্ন IQ ৰেঞ্জ অফ এভাৰেজ ষ্টুডেণ্ট ইজ সাধাৰণ ছাত্ৰৰ বুদ্ধিয়াংকৰ পৰিমাণ হ'ল অপচন এ দিছে 110 পৰা 119 অপচন বি দিছে 90 পৰা 109 অপচন সি দিছে বিলো 70 70 তলত অপচন ডি দিছে 80 পৰা 89 লৈ ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি 90 পৰা 109 90 to 109 মনত ৰাখিব সাধাৰণ ছাত্ৰৰ বুদ্ধিয়াংকৰ পৰিমাণ হ'ল 90 to 109 নেক্সট প্ৰশ্ন Which of the following is not a quality of formal education? তলৰ কোনটো সাময়িক শিক্ষাদানৰ গুণাৱলী নহয় অপচন কেটা দিছে অপচন এ সুইটেবল ফৰ সেভাৰেল ষ্টুডেন্টস খৰহিয়া শিক্ষাৰ্থীৰ বাবে উপযোগী অপচন বি এডভান্টেজ অফ মেজাৰমেন্ট অফ মেন্টেল এবিলিটি মানসিক সামৰ্থ্যৰ পৰিমাপনৰ সুবিধা অপচন সি এডভান্টেজ অফ টিচ মেৰিটৰিয়াছ প্ৰতিভাৱান শিক্ষাৰ্থীক শিকোৱাত সুবিধা অপচন ডি ইকনমি অফ মনি অৰ্থৰ মিতব্যয়িতা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি এডভান্টেজ অফ
টিচ মেৰিটৰিয়াছ প্ৰতিভাৱান শিক্ষাৰ্থীক শিকোৱাত সুবিধা গতিকে অপশ্যন সি সামূহিক শিক্ষাদানৰ গুণাৱলী নহয় বন্ধু বান্ধৱীসকল এইখিনি আছিল আজিৰ ভিডিঅ'ৰ জানিবলগীয়া প্ৰশ্নকেইটা লগ পাম আন এটি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ